এই বস্তু কি? নাপোখ অৱস্থিত কাৰ্যালয়ৰ অন্তৰ্গত 1 পইণ্ট চলা নাৰ্চাৰী আমাৰ যিমান সংখ্যক পুলি আমাৰ মেচিয়ৰ হৈ আছিলে, ৰাইজে তেনেধৰণে সহায় সহযোগত তেওঁলোকে দল সংগঠনবিলাকক আমি 6-7 হাজাৰ পুলি এতিয়ালৈকে এপ্ৰিলৰ পৰা আমি বিলাবলৈ সক্ষম হৈছোঁ। তেওঁলোকৰ ৰাইজৰ সম্পূৰ্ণ সঁহাৰি আৰু সহযোগত চলা নাৰ্চাৰী আমি এতিয়ালৈকে মানে নতুনকৈ 2 লাখ পুলি হেৰি কৰিছোঁ, নতুনকৈ পচাইছোঁ। আজি এমাহমান আগৰ পৰা আমি কাম চলি আছে, এতিয়াও শেষ হোৱা নাই। পলিপত ভৰাই 2 লাখমান এতিয়ালৈকে হৈছে। বাকী নেকেট বেড আছে আমাৰ 60খন সম্পূৰ্ণ হোৱাৰ পিছত আমি গুটি দিম। গুটি ইতিমধ্যে আধা দিয়া হৈছে আৰু 1 লাখ গুটি দিবলৈ আছে। গতিকে ৰাইজে যিমান পাৰিছোঁ আমি মানে বিলাবলৈ চেষ্টা কৰিছোঁ। আৰু আমাৰ বিভিন্ন মানে বিভাগবিলাকক আহে, তেওঁলোককো তেনেকৈ সামৰ্থ্য অনুযায়ী যিমান পাৰোঁ দিছোঁ। এইখিনিয়ে আৰু মোৰ ক'বলগীয়া। মানে এতিয়া মানে 2 লাখ পুলি মজুত আছে আপোনালোকৰ? 2 লাখ মানে এতিয়া আমি নতুনকৈ কৰিছোঁহে এইখিনি। এতিয়া সেইটো মানে নতুনকৈ আজি এমাহ হৈছে আমি তাৰ কাম কৰি আছোঁ। বৰ্তমান পুৰণা আমাৰ 1 লাখমান আছে, সেই 1 লাখে মানে তাৰে ডিষ্ট্ৰিবিউশ্যন কৰি আছোঁ এতিয়া। সিমান